স্বাগতম জনাইছো ব্ৰাইট ইজ আছামৰ অন্য এটা ভিডিঅ'লৈ অসমীয়া চিনেমাৰ নতুন এটা আপডেট লৈ আহিছোঁ সুদীৰ্ঘ 6 বছৰৰ মূৰত আপোনালোকৰ মৰমৰ জানমণি ঘূৰি আহিছে এবাৰ চলচ্চিত্ৰ ৰূপত অহা 5 মাৰ্চত মুক্তি লাভ কৰিব জানমণি 2020ৰ গীতসমূহে আনহাতে অহা 3 এপ্ৰিলত চিত্ৰগৃহলৈ আহিব NK বিগ ষ্টাৰৰ বেনাৰত নিৰ্মাণ হোৱা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনেমা জানমণি 2020 অসমৰ আগশাৰীৰ প্ৰডাকশ্যন হাউচ NK প্ৰডাকশ্যনৰ নৱতম সংযোজন NK বিগ ষ্টাৰৰ বেনাৰত নিৰ্মাণ হোৱা জানমণি 2020 চলচ্চিত্ৰখনৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা বিষ্ণুজ্যোতি সন্দিকৈৰ গুৱাহাটীৰ লগতে চতিয়াৰ বিভিন্ন মনোৰম লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা চলচ্চিত্ৰখনৰ এতিয়া চলি আছে সম্পাদনাৰ কাম এতিয়া আহোঁ অভিনয় প্ৰসংগলৈ জানমণিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিগাংগনা বৰাই আন দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে দীপাংকৰ মহন্ত আৰু দীপজ্যোতি মহন্তই তাৰোপৰি অৰুণ হাজৰিকা দেৱানন্দ শইকীয়া ভৱানী ভূঞা উদয় শংকৰ সূৰ্য শইকীয়া বৈশালী নৱমেধি ৰাজমণি ভূঞা অৰ্পণা তামুলী বাসৱ কুমাৰ দাসৰ উপৰিও বহুতো নপুৰণি শিল্পীক দেখিবলৈ পোৱা যাব চলচ্চিত্ৰখনৰ গীতসমূহৰ দায়িত্বত আছে বিমান বৰুৱা বিপিন চাওডাং জয়ন্ত সোণোৱাল আৰু সুনীত গগৈ ছবিখনৰ গীতসমূহত কণ্ঠ নিগৰাইছে জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে গতিকে তাৰিখটো মনত ৰাখিব নিশ্চয় অহা 3 এপ্ৰিল জানমণি 2020 আকৌ এবাৰ চলচ্চিত্ৰ ৰূপত যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব